হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ হওক চাগে। আহকচোন আজি ভিডিঅ'টিত মই কি কৰোঁ তাকে দেখাওঁ আপোনালোকক। মই জবা ফুলৰ গছৰ পাত লৈছোঁ আৰু এই পাতখিনি ধুনীয়াকৈ কেইবাবাৰো ধুইছোঁ। দুইটা লুটিয়াই ভালকৈ মন কৰি ধুইছোঁ যাতে পৰুৱা থাকে আৰু এই পৰুৱাখিনি যাতে ৰৈ নাযায়, সেইকাৰণে ধুনীয়াকৈ দুইটা লুটিয়াই চাই ধুই এটা খৰাহীত থৈ গৈছোঁ এখিলাকৈ। তাৰপিছত আকৌ মই খৰাহীটোত অলপ পানী দি আধা ঘণ্টামানৰ কাৰণে থৈ দিম, কাৰণ কেলৈ কিছুমান পাতত শেলুৱৈ থাকে, এইখিনিত নাই বাৰু, কিন্তু হ'লেও মই থৈ দিছোঁ যাতে আৰু ভালকৈ চাফা হয়। আৰু এল'ভেৰা দিছোঁ কাটি টুকুৰা কৰি, কাৰণ মই এল'ভেৰাটো চুচি নিদিওঁ, কাইটখিনি কাটি টুকুৰা কৰি এনেকৈ দিওঁ। আৰু পাতখিনি যিহেতু মিক্সাৰ জাৰটোত এবাৰত নহয়, সেইকাৰণে মই দুবাৰ কৰি পেষ্ট কৰিম। আৰু আমাৰ মহিলাসকলৰ চুলি সৰা সমস্যাটো প্ৰধান সমস্যা, সেয়েহে মই কোনো ধৰণৰ শ্বেম্পু আজিকালি ব্যৱহাৰ নকৰা হৈছোঁ। এইটো দিয়ে মই চুলি ধুই খুব বেছি সুফল পাইছোঁ। আৰু মোৰ প্ৰথম পেষ্টখিনি অলৰেডি হৈছেই, আৰু বাকী ৰৈ যোৱা পাতখিনি মই বাকী প্ৰথম পেষ্টখিনিৰ ওপৰতে দিছোঁ আৰু এল'ভেৰা টুকুৰাকেইটাও দিছোঁ। কিবা এটা লাগি আছিল কাটি দিলোঁ। আৰু এইখিনিও এতিয়া মই ধুনীয়াকৈ পেষ্ট কৰিম। আপোনালোকৰ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যিসকলে নাজানে তেওঁলোক উপকৃত হ'ব। আৰু মই এতিয়া জাৰটোৰ পৰা উলিয়াই এইখিনি এটা বহল মুখৰ এটা টেমাত ভৰাই ৰাখিম, কাৰণ আগতে মই শ্বেম্পুৰ বটলত ৰাখিছিলোঁ, কিন্তু উলিয়াবলৈ দিগদাৰ হয় লগোৱাৰ সময়ত, সেইকাৰণে মই আজিকালি এইটোতে ৰাখোঁ, লগাবলৈ সুবিধা হয়। আৰু বাকী জাৰটোত যিখিনি শেষৰ পেষ্টখিনি লাগি থাকে সেইখিনিও মই নষ্ট নকৰোঁ। মুখনিখনৰ পৰাও এইখিনি ধুনীয়াকৈ মই এৰাই লৈছোঁ। আৰু এতিয়া জাৰটোত অকণমান মই পানী দিম, বহুত বেছি নহয়, অকণমান দিম, যিহেতু পিছতো অলপ পানী দিব লাগিব। সেইকাৰণে এতিয়া অলপ পানী দি ইয়াত যিখিনি ৰৈ গৈছিল পেষ্টখিনি অকণমান, সেইখিনি সৈতে ধুনীয়াকৈ চেক কৰিম। মুখনিখনতো যিখিনি লাগি আছে সেইখিনিও নষ্ট নহয়, ধুনীয়াকৈ কৰি এনেকৈ মিক্স কৰি টেমাটোত পানীখিনি দি মানে পেষ্টখিনিত এতিয়া এখন চামুচেৰে ধুনীয়াকৈ এটা শ্বেম্পুৰ যিটো এটা গোটা নোহোৱাকৈ খুব ধুনীয়া হৈ থাকে, ঠিক তেনেদৰেই কৰিম। খুব ধুনীয়াকৈ মিক্স কৰিম, মানে যাতে একো গোটা ৰৈ নাযায়। আৰু এইটো শ্বেম্পুৰ নিচিনা ফেনাই, এইটো নহয় যে পাতখিনি অকল পেষ্ট কৰি কেনেকুৱা বা হ'ব, এইটো নহয়, শ্বেম্পুৰ নিচিনাকৈ ফেনাব। যদি আপোনালোকে বিচাৰে অকণমান খুব লাইট মাইল্ড শ্বেম্পু ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ, কিন্তু মই নকৰোঁ বাৰু, এনেকৈ ব্যৱহাৰ কৰোঁ। মাজত মোৰ ইমান চুলি সৰা সমস্যা হৈছিল, ডক্তৰৰ ওচৰত গ'লোঁ, মেডিচিন ল'লোঁ, শ্বেম্পু ল'লোঁ, কোনো ধৰণৰ ফল নাপালোঁ। শেষত মই এইটো কৰিয়েই মোৰ এতিয়া একেবাৰে চুলি নসৰে, মানে মই 98% মই ফল পাইছোঁ ইয়াৰ পৰাই। আপোনালোকে যদি বিচাৰে কৰি চাব পাৰে। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব।